बिटिआरनि इएम गनिसाम दासा Pmay Awass प्लसनि गोदानै लुफुंनाय न' बेखेवदों बिटिआरनि इएम गनिसाम दासा बाक्सा जिल्ला दिहिरा बियाबनि सिङाव थानाय रायजो राजाफोरनो Pmay Awass प्लस मावथांखिनि गेजेरजों गोदानै लुफुंनाय न' बेखेवदों लोगोसे लुफुंबाय थानायखौ नायबिजिरनानै आरो माखासेखौ लुफुंगोननि थाखाय गोदानै न' गायसननानै होयो बिटिआरनि इएम गनिसाम दासा लुफुंजानाय न'फोरखौ गावनि आखाइजोंनो बेखेवनानै होयो आरो गोदानै लुफुंगोनखौबो हा होनानै गायसनना होयो हाबाफारियाव बाहागो लायो इएम गनिसाम दासजों लोगोसे बिथांखौ मोजां मोनग्रा ओनसोलनि रायजो राजा आरो माखासे दोलोनि दैदेनगिरिफोरा এতিয়া বৰ্তমান মই বগেবাৰী পশ্চিম চুপাত আজি আৱাস প্লাছৰ ঘৰ প্ৰথম আমি উদ্বোধন কৰিলোঁ আমাৰ দিহিৰা সমষ্টি হিচাপে তাৰ লগতে আৰু মোৰ বহুকেইটা আজি উদ্বোধন মই কৰিম কিছুমান ঘৰ আমাৰ কমপ্লিট হৈছে সেই কমপ্লিট হোৱাৰ ইতিমধ্যে আমাৰ মহেশ্বৰ ঘৰ আমি ইতিমধ্যে কমপ্লিট হ'ল তাতে উদ্বোধন কৰি আহিলোঁ তাৰপৰা আকৌ মই দিহিৰা সমষ্টিলৈকে যাম তাত দিহিৰা ভিচিত যাম তাতে উদ্বোধন কৰিম আৰু তাৰ লগতে আৰু নিকাচি দীঘালডঙালৈকে যাব লগা আছে তাতে আমি উদ্বোধন কৰিম ঠিক তেনেকৈ আজি মই যিখিনি পাৰোঁ সেইখিনি মই উদ্বোধনৰ চেষ্টা কৰিছোঁ কাৰণ আজি সকলো বেনিফিচিয়াৰীসকলক মই এইখিনি অৱগত কৰাইছোঁ যেন আপোনালোকৰ যেতিয়া আৱাস প্লাছৰ ঘৰ পাইছে যিমান পাৰে সিমান সোনকালে 1 মাহ 2 মাহৰ ভিতৰত কমপ্লিট ঘৰটো ওলোৱাৰ চেষ্টা কৰাটো ভাল বুলি ভাবোঁ যদি আপোনালোকে ঘৰবিলাক ঢিলাৰ সময়ত থকা যায় তেতিয়াহ'লে আমাৰ জিৰালসকলে পইচাটো ঘূৰাই দিয়া অসুবিধা এটা পায় আমাৰ বদনামী আহিব পাৰে তাৰ কাৰণে সমূহ ৰাজ্যক দিহিৰা সমষ্টিৰ বাকী ৰাজ্যসকলক অৱগত কৰাম যে সকলোৱে যেন একত্ৰিত হৈ নিজৰ ঘৰবিলাক অতি সোনকালে উলিয়াই দিয়ে তাৰ লগতে লাষ্ট কিস্তি লোৱাৰ কাৰণে যেন তেওঁলোকে আগ্ৰহ হৈ আহে আৰু কামবিলাক সোনকালে কৰাটো মই বিচাৰিছোঁ সেইখিনি মই অনুৰোধ